সাংস্কৃতিক জগতখনৰ বাবে এই অৰিহণা আগবঢ়াই আহিছে তেখেতসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ইয়াৰ লগতে আমি এগৰাকী শিল্পী যি কাঠত খোদিত কৰি আমাৰ অসমীয়া সংস্কৃতিৰ লগত যি বাদ্য আছিলে পেঁপা ঢোল তাল আৰু আমাৰ অসমীয়াৰ মান গামোচা কাঠত খোদিত কৰি তৈয়াৰ কৰিছে এগৰাকী শিল্পী যুগল দাস নামেৰে তেখেত তেজপুৰত তেখেতে এটি মেমেণ্ট তৈয়াৰ কৰি আমাক দিছে। এই মেমেণ্টৰে আমি হিৰণ্য কুমাৰ ডেকাদেৱক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব বিহু সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰ্মনে। ইয়াত ধ্ৰুৱজ্যোতি বৰ্মনে মাননীয় হিৰণ্য কুমাৰ ডেকাদেৱক এটি মেমেণ্টৰে সম্বৰ্ধনা জনাইছে। ইয়াৰ লগে লগে মই আমাৰ যি মাননীয় অতিথি তেখেতৰ বহুত মূল্যৱান সময় দি আমাৰ মাজত তেখেত আহি উপস্থিত হৈছেহি। তেখেতে মঞ্চত আজি তৃতীয়বাৰৰ বাবে আহি উপস্থিত হৈছেহি। আগতে দুবাৰ তেখেতে আমাৰ মাজলৈ আহিছিলে, আজি তৃতীয়বাৰৰ বাবে আমাৰ মাজত তেখেতক পাই আমি গৌৰৱান্বিত। গতিকে আমি বহুত সময় নলওঁ তেখেতৰ আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ উন্মোচনৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ।